হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? মই আজি আপোনালোকৰ চাৰিআলিৰ পৰা অলপ ভিতৰত জেগা এটালৈ আহিছোঁ। আপোনাৰ নমৰা বুলি কয়, নমৰা আপোনাৰ চিমাংপুৰী বুলি কয় জেগাটুকুৰৰ নাম। তো দাদা এজনৰ ঘৰলৈ গৈ আছোঁ। তো মোৰ ভিডিঅ'টো আজি ৰাস্তাৰ পৰাই আৰম্ভ কৰিলোঁ। আৰু এয়া মোৰ লগত আছে কিষাণ, মোৰ লগতে একেলগে কাম কৰে। তো দাদাজনৰ ঘৰলৈ যাওঁ এতিয়া। তো ভাবিলোঁ অকলে যোৱাতকৈ আপোনালোককো দেখুৱাওঁ। অকলে মানে কি, মোৰ লগৰজনো আছে, ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু এইটো ভিডিঅ' কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব। তো ব'লক আজি আমি এতিয়া পাভৈৰ পৰা সোমাই পেলাই তিনিখুটি বুলি কয় জেগাটুকুৰৰ নাম। তো তিনিখুটিৰ ভিতৰত আছোঁ। তো তিনিখুটিৰ পৰা এতিয়া আকৌ সোমাই যাব লাগিব ভিতৰলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, এইখনত ৰাস্তাটো অলপ ইমান এটা ভাল নহয়। তো আপোনালোকক অলপ আগৰ পৰা দেখুৱাই আছোঁ। বন্ধুসকল, আহি আমি এতিয়া নদী এখন পাইছোঁ। এতিয়া নদীখন পাৰ হ'ব লাগিব। নদীখনত ইমান এটা পানী নাই বাৰু, ধুনীয়াকৈ পাৰ হৈ যাব পাৰি। এইখনেই নদী, সৰু পাৰ কৰিব পাৰিবা। বন্ধুসকল, নদীখন পাৰ কৰি এতিয়া আমি আকৌ গৈ আছোঁ। আৰু বেছি দূৰ নাই, আপোনাৰ 3 কিলোমিটাৰমান হ'ব। আপোনালোকক গোটেই ৰাস্তাখিনি দেখুৱাব নোৱাৰিম, অলপ অসুবিধা হৈছে। কাৰণ কিয়, মোৰ আজি ইটো হেলমেট নানিলোঁ। ইটো হেলমেটত মোৰ মটৰ ব্লগিঙৰ ছেটআপটো লগাই থোৱা থাকেতো, মোৰ এইটো হেলমেট অনা নহ'ল। আজি ভবাও নাছিলোঁ আজি এই ব্লগটো আৰম্ভ কৰিম বুলি। মনকৈ ব্লগটো বনালোঁ। তো আপোনালোকক একেবাৰে দাদাজনৰ ঘৰৰ ওচৰত গৈ পেলাই আপোনালোকক লগ পাই, নমৰাৰ লগতে থকা চিমাংপুৰ বুলি কয় জেগাটুকুৰৰ নাম। এই চিমাংপুৰতে দাদাজনৰ ঘৰ। ৰাস্তাবোৰ ইমান এটা ভাল নহ'লেও এইফালে আহি পেলাই বহুত ভাল লাগে। কাৰণটো হ'ল বহুত ঠাণ্ডা এটা পৰিৱেশ, পাহাৰীয়া জেগাৰ কাৰণে বহুত ঠাণ্ডা জেগাবিলাক। আজিতো গৰম বহুত পৰিছে। এতিয়া আহিছোঁ যেতিয়া ইমান এটা গৰমৰ অনুভৱেই হোৱা নাই। কাৰণটো হৈছে পাহাৰবিলাক ওচৰতে থকাৰ কাৰণে। কি ধুনীয়া এটা পৰিৱেশ। এইফালে ধান লগাবৰ কাৰণে এয়া হাল চাল মাৰি আছে। আৰু আমাৰ কিষাণে আপোনালোকক ভিডিঅ' কৰি দেখুৱাই আছে, মই চলাই আছোঁ। ৰাস্তা আপোনাৰ কেইবাটাও আছে দাদাজনৰ ঘৰলৈ অহা, কিন্তু আমি যিটো ৰাস্তাত আহি আছোঁ এইটো ৰাস্তা বেয়া। যদি ৰাস্তাটো বহুত ওচৰতে হয়, অলপ কষ্ট হয়, কিন্তু সোনকালে পায়হি। তো আমি এইটো ৰাস্তা দিয়ে আহিলোঁ। ইখুটি নাপাওঁতে যিটো মহজুলি বুলি কয়, মহজুলি গৈ পেলাই আমি এতিয়া আহিছোঁ। কি ধুনীয়া এটা পৰিৱেশ, বা কি ঠাণ্ডা। ৰ'দ দি আছে যদিও এইফালে বহুতেই ঠাণ্ডা। এইফালে যদি আমাৰো ঘৰখন যদি হোৱা হ'লে বিৰাটেই ভাল লাগিলেহেঁতেন। এয়া আমি এতিয়া পাহাৰত উঠি গৈ আছোঁ। আমি তলত আছিলোঁ, এতিয়া তলৰ পৰা ওপৰলৈ উঠি গৈ আছোঁ। আৰু আহি এইখনতে আপোনাৰ আউটপোষ্ট এটা আছে থানা। এইবোৰ পাহাৰ। দাদাজনৰ ঘৰত আহি পাই গ'লোহি। এইখনে দাদাজনৰ ঘৰ। এয়া চাওক, এইখনে হৈছে দাদাজনৰ ঘৰ। এয়া ঘৰ বনাই আছে, এইফালে হোৱাগৈ নাই। আৰু এইফালে চাওক পাহাৰ। দাদাজনক লগ
কৰি লওঁ পটাপট। দুজন আমাৰ ছাৰ আহি আছে। ক'ত গৈছিলে? কিবা লগাইছে নেকি খেতি চেতি? আমাৰ ফালেতো গৰম পুৰা, গৰমত থাকিব নোৱাৰি অঁ। কিন্তু এইফালে অহাৰ লগে লগে বিৰাট একদম ঠাণ্ডা। এইবাৰ কেৰেলা লগোৱা নাই নেকি? বন্ধুসকল, এইফালে আপোনাৰ যোৱা বছৰ কেৰেলা লগোৱা আছিলে, কিন্তু এইবাৰ খেতি কৰাই নাই নেকি এইবাৰ? অঁ, এইবাৰ কৰা নাই খেতি বোলে। মোৰ পুৰণা ইয়ালৈ অহা আৰু এটা ভিডিঅ' আছিলে মোৰ পুৰণা, যদি আপোনালোকে দেখা নাই তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংকটো দি থোৱা থাকিব, আপোনালোকে গৈ পেলাই চাব পাৰিব। তাত আৰু ধুনীয়াকৈ দেখুওৱা আছে, মানে দাদাজনে কি কি খেতি কৰিছিলে কি নাই চব গোটেইখিনি দেখুওৱা আছিলে। আৰু এইয়া চাওক, এয়া চাওক, এয়া কি লগাই থৈছে, এয়া এই কুৰুকাৰ নিচিনা এনেকৈ লগাই থৈছে। মানে এইটো কি কৰিছে, এইটো ৰবৰৰ গছ হয়। এনেকৈ কাটি পেলাই এইফালে কাটি দিলে, এইফালে চাইডে চাইডে এনেকৈ ইয়াত পৰে, ইয়াৰ পৰা ইয়াত বাগৰ, ইয়াত মানে আঠাবিলাক গোট খাই থাকে। তো সেই আঠাটোৰে আমি যিবিলাক ৰবৰ ব্যৱহাৰ কৰোঁ, সেই ৰবৰবিলাক বনোৱা হয়। সেইবিলাক ৰবৰ গছ যিমান দেখিছে এয়া চব ৰবৰ গছ, আৰু চবতে এনেকুৱা বাচন লগাই থোৱা আছে। এজন দাদাৰ কথা কৈছিলোঁ, এইজনেই দাদা। ৰবৰ গছৰ তলতে এয়া চাওক কি বান্ধি থৈছে, এয়া চাওক গাহৰি, এইবিলাক ৰবৰ গছ, আৰু কি ধুনীয়া। ইয়াত চাওক একদম পূৰা ছাঁ পৰা জেগা, ধুনীয়া একদম গছৰ তলত বহি আপুনি জোলনা চোলনা আপুনি লগাই ল'ব পাৰে। লগাই লৈ পেলাই আপুনি বিন্দাছ শুই থাকক, একদম বহুত ধুনীয়া লাগে। বতৰ কি ঠাণ্ডা ইয়াত। বন্ধুসকল, আমাৰো অহা সময় হৈ গ'ল, আমি এতিয়া যাবলৈ ওলালোঁ। আৰু দাদাজনক আমি লাম্বাৰদা বুলি কওঁ। এতিয়া দাদাজনৰ নাম, আচল নামটোনো কি, মুম্বাৰ মুছাহাৰী। আৰু এই জেগাটুকুৰ কি বুলি কয় এনে প্ৰপাৰ? চিমাংপুৰ, এই নমৰা ওচৰতে ন? নমৰা পাই যায় ন আপোনাৰ? নমৰাৰ ওচৰতে চিমাংপুৰী বুলি কয়। তো আমাৰো যাবৰ হ'ল এতিয়া দাদাজনৰ ঘৰৰ পৰা। তো গৈ থাকোঁ, আপোনালোকক ৰাস্তাত গৈ পেলাই লগ পাই আছোঁ। বন্ধুসকল, আমি আহি পাই গ'লোহি চিমাংপুৰীৰ পৰা আহি ঘৰ পালোহি। এতিয়া ঘৰৰ পৰা আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। তো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰিব, আৰু প্লিজ ছাপোৰ্ট কৰিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। তো নেক্সট এটা ভিডিঅ'ত লগ পাম।